এভৰিৱান, আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা সাধাৰণভাৱে বনোৱা কেকৰ ৰেচিপি। আৰু ৰেচিপিটো আশা কৰোঁ আপোনালোকে চাই ভাল পাব, আৰু ভাল পালে লাইক কৰিবলৈ নাপাহৰিব। তেন্তে বলক চাওঁ আমাৰ ৰেচিপিটো। প্ৰথমে কেক বনাবলৈ মই এটা চাফা যতনত একাপ ময়দা লৈছোঁ। ময়দা দি লৈছোঁ, তাৰপাছত একাপ চেনি দিছোঁ। চেনি দিম। ডিম দুটা দেখিছে আপোনালোকে, মই এটা পিছত এড কৰিম। আৰু বেকিং 1 চামুচ, ৰিফাইন 1 কাপ অলপ ডাঙৰ কাপেৰে। এতিয়া মই প্ৰথমতে ময়দাখিনিত ৰিফাইন দি লৈছোঁ। গোটেইখিনি বস্তু মই মিক্স কৰি লৈছোঁ। ৰিফাইন দিছোঁ, তাৰপিছত চেনি দিম। চেনি মই গোটেইখিনি নিদিলোঁ, মিঠা বেছি হ'ব কাৰণে। আৰু পিছত ডিম দুটা দিছোঁ, ডিম 3টা দিলোঁ, পিছত এটা এড কৰি দিলোঁ। এইখিনি গোটেইখিনি মই এতিয়া মিক্স কৰি লৈছোঁ। ময়দা, ৰিফাইন, কণী আৰু বেকিং গোটেইখিনি মিক্স কৰি ল'ব। এইখিনি এতিয়া ভালদৰে ব্লেণ্ড কৰি ল'ব। মই চামুচেৰে ব্লেণ্ড কৰি লৈছোঁ মিক্সচাৰখিনি। মোৰ ওচৰত ব্লেণ্ডাৰ নাই, মই চামুচেৰে এনেকৈ ব্লেণ্ড কৰি লওঁ। এইখিনি ভালকৈ ব্লেণ্ড কৰিলেহে ভাল হ'ব কেকটো খাবলৈ। এইখিনি চাওক, ইমান ধুনীয়া হৈ গ'ল মিক্সৰণখিনি। এতিয়া এটা এলুমিনিয়ামৰ পাত্ৰ লৈছোঁ, টিফিন হয় এইটো। ইয়াত ৰিফাইন লগাই লৈছোঁ, তেতিয়া কেকটো উলিয়াবলৈ সহজ হয়, তলত লাগিও নধৰে। আৰু এতিয়া এলুমিনিয়ামৰ পাত্ৰটোত মই মিশ্ৰণখিনি ঢালি দিলোঁ। মিশ্ৰণখিনি দিয়াৰ পাছত প্ৰেছাৰ কুকাৰত টিফিনৰ মুখনিখন দিব লাগিব। প্ৰেছাৰ কুকাৰটোৰ ভিতৰত মুখনিখন দি ভালদৰে অলপ গৰম হ'বলৈ দিব লাগিব। গেছটো ল' ফ্লেমত থ'ব। তাৰপাছত আপোনালোকে টিফিনৰ বাতিটো বহাই দিব তাত। আৰু প্ৰেছাৰ কুকাৰৰ মুখনিখনৰ হুইচেলটো খুলি মুখনিখন মাৰি দিব। তাৰপাছত 50 মিনিটমানৰ কাৰণে এইটো এৰি দিব। আৰু এয়া চাওক, 50 মিনিটছৰ পাছত আমাৰ কেক ৰেডি। এডাল ষ্টিকেৰে সোমোৱাই চাইছোঁ, যদি অলপ আঠা আঠা ভাৱ হয়, সেইটো নহয়, কেকটো হ'বলৈ অলপ বাকী থাকে। এতিয়া মোৰ কেক হৈ গ'ল, ৰেডি মোৰ কেক। এয়া চাওক, কিমান ধুনীয়া হৈছে, স্পঞ্জি টাইপ হৈছে চাওক। মোৰ কেক ৰেডি। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। থেংক ইউ।